বন্ধুসকল ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল শারিয়ান মাসুদ সেলিব্রেটিং অফ 20 ইয়ার্স পালসার মানে পালসাৰৰ 20 বছৰ হ'ল তো সেইকাৰণে মানে সেলিব্রেশন পাতিছে আৰু পালসাৰ সিরিজৰ প্ৰায় বাইকতে কেজ ডিসকাউন্ট অফার আগবঢ়াইছে কোনটো বাইকত কেনেকুৱা কি অফার দিছে মানে কেজ ডিসকাউন্ট দিছে আপোনালোকে সকলো গম পাই যাব আৰু এইখন হ'ল ডমিনাৰ মানে টেষ্ট ৰাইড ভেহিকুল মানে আপোনালোকে আহক বুম 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 কৰক তাৰপিছত কিনক এতিয়া সব পুরা মানে একদম মানে সেলিব্রেশন পাতিছে তো এআই সব মানে বাইক মানে বেলুন দি থৈছে বেলুন 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 মানে বেলুন দি থৈছে মানে 20 বছৰ হ'ল না পালসাৰৰ সেইকাৰণে তো এতিয়া মই ওপৰত গৈ আছোঁ আৰু আপোনালোকক মই মানে কম যে কোনটোৰ কিমান প্ৰাইচ আৰু কিমান কেজ ডিসকাউন্ট মানে দিছে তো কিনো গৰম লাগছে ডিলাৰখনে ভাল চাই লওক ডিলাৰ কিমান ডাঙৰ তো ফাইনেলি বৰ্তমান মই আছোঁ ফেনৰ তলত তাৰপিছত মানে এ চি চলি আছে মানে আল্ট্ৰা প্ৰো মেক্স মানে বাহিৰত খাতৰা গৰম সেইকাৰণে মানে এনেকুৱা হৈ গৈছিল মুখৰ অৱস্থা কিন্তু ভিতৰত আহি খাতৰা ঠাণ্ডা আছে তো এতিয়া মানে লিষ্টটো ওলাই আছে আৰু মানে এক শ্ব'ৰুম প্ৰাইচটো কিমান আৰু তাৰ পৰা কিমান মানে ডিছকাউণ্ট দিছে সেইটো আপোনালোকক মই ক'ম এইখন হ'ল পালচাৰ NS 125 ইয়াৰ এক শ্ব'ৰুম প্ৰাইচ হ'ল 1,01,082 টকা পালসাৰৰ 20 বছৰ হ'ল সেইকাৰণে কেজ ডিসকাউন্ট আগবঢ়াইছে 1500 টকা মানে NS 125 আপোনালোকে 1500 টকা কেজ ডিসকাউন্ট পায় মানে পালসাৰ NS 125 যদি আপোনালোকে লয় তো কেজ ডিসকাউন্ট পাব 1500 টকা আৰু ইয়াৰ ডাউন পেমেন্ট হ'ল 14,999 টকা ইয়াৰ মানে ডাউন পেমেন্ট আৰু মানে পালসাৰ 150 এইখন হ'ল পালসাৰ 150 আৰু ইয়াৰ প্ৰাইচ হ'ল 1,15,388 টকা মানে ইয়াৰ এক শ্ব'ৰুম প্ৰাইচ আৰু মানে মই অলপ আগতে ক'লোঁ যে পালসাৰৰ 20 বছৰ হ'ল সেইকাৰণে ইয়াৰ কেজ ডিসকাউন্ট মানে 1500 টকা আৰু ইয়াৰ মানে ডাউন পেমেণ্ট পালসাৰ 150 অল মডেল ডাউন পেমেণ্ট হ'ল মাত্ৰ 17,999 টকা পালসাৰ সিৰিজৰ মানে যিকেইটা বাইক আছে একদম মানে গোটেইকেইটা বাইকতে এই অফাৰটো আগবঢ়াইছে যেনেকুৱা পালসাৰ মানে 150 অল মডেলত আপোনালোকে 1500 টকা কেজ ডিসকাউন্ট পাই আছে 1500 টকা কেজ ডিসকাউন্ট বহুত ধুনীয়া মানে ডিসকাউন্ট পাই আছে 1500 টকা কেজ ডিসকাউন্ট NS 200ৰ ওপৰতো এই কেজ ডিসকাউন্টটো আগবঢ়াইছে চাওক NS 200 ইয়াৰ ডাউন পেমেণ্ট 24,999 টকা আৰু ইয়াত আপোনালোকে 2,000 টকা মানে কেজ ডিসকাউন্ট পাই আছে মানে এই বাইক যদি আপোনালোকে লয় 2,000 টকা কেজ ডিসকাউন্ট পাই আছে আৰু মানে সেই বাইকখনৰ বিষয়ে যদি আপোনালোকে A to Z জানিব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত লিংকটো আছে পালসাৰ 220 এপত মানে 2,000 টকা আপোনালোকে ডিসকাউন্ট পাই আছে আৰু ডাউন পেমেণ্ট 22,999 টকা মানে একদম কম ডাউন পেমেণ্টত পাই আছে আপোনালোকে একদম কম 22,999 টকা পালসাৰ 220 মই আপোনালোকক দেখুৱাই দিওঁ পালসাৰ 220টো আপোনালোকৰ কাৰণে মানে মই দৌৰি আছোঁ আপোনালোকৰ কাৰণে মই ক'ৰ পৰা ক'ত যাই আছোঁ মই গম পোৱা নাই মানে পালসাৰ 220 বিচি আছে ক'ত আছে পালসাৰ 220 ক'ত আছে 220 ওপৰত আছে নেকি একদম মানে বিচাৰি আছোঁ না ক'ত আছে ইয়াতো নাই দেখোনে পালসাৰ 220 ক'ত 220 বিচাৰি আহিলোঁ 220 সন্ধানত 220 এপ তুমি য'তে নাথাকিব সোনকালে আমাৰ ইয়াত উপস্থিত হ'ব লাগে নাই ইয়াতো নাই বাৰু ওপৰত আছে আৰু ওপৰত আছে কিজানি পালসাৰ 220 এপ এই ওপৰত তো ফাইনেলি আমাৰ মাজত উপস্থিত হ'ল পালসাৰ 220 এপ মই প্ৰাইচটো কৈ দিওঁ চাওক ইয়াত মানে আছে অলৰেডি ক'তনো এই চাওক পালসাৰ 220 এপ ইয়াৰ মানে কেজ ডিসকাউন্ট হ'ল 2,000 টকা আৰু ইয়াৰ মানে ডাউন পেমেণ্ট এই চাওক মানে ইয়াত মানে ডাউন পেমেণ্ট লিখা আছে এই চাওক ডাউন পেমেণ্ট ইয়াত 22,999 টকা পালসাৰ 220 এপ 220 যদি আপোনালোকে ভিডিঅ' লাগে মানে অলৰেডি মই মানে সকলো বাইকৰ ওপৰত ভিডিঅ' আপলোড কৰি দিছোঁ যদি লাগে ডেছক্ৰিপশ্যনত আছে সকলো ডেছক্ৰিপশ্যনত পালসাৰ 125 অল মডেল ডাউন পেমেণ্ট 14,999 টকা আৰু কেজ ডিসকাউন্ট 1500 টকা খাতৰা নেক্সট লেভেল ডিসকাউন্ট পায় মানে পালসাৰৰ 20 বছৰ হ'ল সেইকাৰণে মানে পালসাৰ ইণ্ডিয়াৰ নাম্বাৰ 1 স্পৰ্টছ বাইক আল্টিমেট বাইক হয় আমাৰ মানে ইণ্ডিয়াৰ ব্ৰেণ্ড হয় পালসাৰ 180 ডাউন পেমেণ্ট 19,999 টকা আৰু কেজ ডিসকাউন্ট 1500 টকা
পালচাৰ 180 মানে বহুত ধুনীয়া এটা মানে ডিছকাউণ্ট আগবঢ়াইছে পালচাৰ NS 160 ইয়াৰ ডাউন পে'মেণ্ট হ'ল 19,999 টকা আৰু ইয়াৰ কেছ ডিছকাউণ্ট হ'ল 1500 টকা আৰু পালচাৰ NS 160ৰ বিষয়ে যদি আপোনালোকে A to Z জানিব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত লিংকটো আছে আৰু এটা কথা মানে বাজাজৰ প্ৰায়ভাগ বাইকৰে ভিডিঅ' ডেছক্ৰিপশ্যনত আছে প্ৰায়ভাগ বাইকৰে মানে A to Z দি আছে পালচাৰ RS 200 লেফ্ট চাইডৰ গাড়ীখন আৰু ইয়াৰ এক্স-শ্ব'ৰুম প্ৰাইচ হ'ল 1,70,437 টকা তো ইয়াৰ ডাউন পে'মেণ্ট হ'ল 27,999 টকা আৰু ইয়াৰ কেছ ডিছকাউণ্ট হ'ল 3,000 টকা RS 200 চাওক আৰু RS 200ৰ বিষয়ে মই A to Z কৈছোঁ ইয়াৰ আগৰ এটা ভিডিঅ'ত সেইখন ভিডিঅ' ডেছক্ৰিপশ্যনত আছে আপোনালোকে ভিডিঅ'টো অনুগ্ৰহ কৰি চাব মানে একদম সকলো আছে RS 200ৰ বিষয়ে একদম দাম চাম মানে একদম A to Z স্পেচিফিকেশ্যন একদম মানে সকলো আছে তো 3,000 টকা কেছ ডিছকাউণ্ট পাই আছে চেলিব্ৰেটিং 20 ইয়াৰ্ছ অফ পালচাৰ মানে পালচাৰৰ 20 বছৰ হ'ল সেইকাৰণে পালচাৰ 20 বছৰ হৈ গ'ল পালচাৰ RS 200 পালচাৰ ছাৰ্ভিচ কৰ্নিভেল 9 আগষ্ট টু 18 আগষ্ট তো বাহিৰত এখন মই বেনাৰ চালোঁ যে পালচাৰ ছাৰ্ভিচ কৰ্নিভেল তো পালচাৰ ছাৰ্ভিচ কৰ্নিভেলত কেনেকুৱা কি মানে অলপ যদি কৈ দিলে হয় বাজাজ সেটো কাৰ্নিভেলৰ যিখিনি পালচাৰ পুৰণি কাষ্টমাৰ এই বছৰৰ ওপৰ হোৱা এই কাষ্টমাৰখিনিক আমি এইটো বিশেষ কৰি লেবাৰ চাৰ্জত এইটো 10% ডিছকাউণ্ট দিছোঁ 5% স্পেয়াৰ পাৰ্টছ আৰু অইল এইটো ডিছকাউণ্ট কৰি দিয়া হৈছে তাৰো উপৰিও বাইকখনত আমি বিশেষকৈ 10টা মেজৰ পইণ্ট এইটো চেক কৰি এইটো দিয়া হৈছে এইটো এক্সচেঞ্জৰ হেৰি মই চালোঁ তো এক্সচেঞ্জৰ ক্ষেত্ৰত কেনেকুৱা অনলি কি বাজাজৰ বাইক হ'লেই হ'ব না বেলেগ কোম্পানীৰ বাইক হ'লেও হ'ব যিকোনো এইটো বাইকে আমি এইটো কৰিব পাৰোঁ যিকোনো ব্ৰেণ্ড ন যিকোনো ব্ৰেণ্ডৰ বাইক আপোনালোকে এক্সচেঞ্জ কৰি মানে বাজাজৰ পৰা আপোনালোকে এইটো বাইক এইটো ল'ব পাৰিব মই এইটো 2013 চনত লৈছিলোঁ ৱাৰেণ্টি এইটো 17 মানে এইবিলাক কি বাজাজ মানে কোম্পানীৰ পৰা দিছে ন নৰ্থ ইষ্টত এইটো টপ পজিচনত এইটো আপুনি কি নৰ্থ ইষ্টৰ টপ মানে নৰ্থ ইষ্টৰ টপ হয় ছাৰ্ভিচৰ ন এই ডিলাৰখন আছে বৰপেটা ৰোড শিমলাগুৰিত আৰু এই ডিলাৰখনৰ নাম হ'ল অনিৰ্বাণ বাজাজ এণ্টাৰপ্ৰাইজ আৰু ডিছক্ৰিপশ্যনত এই ডিলাৰৰ নাম্বাৰ চাম্বাৰ একদম সকলো আছে ডিছক্ৰিপশ্যন তো বন্ধুসকল এইটো এটা সৰু ভিডিঅ' মানে চেলিব্ৰেটিং 20 ইয়াৰ্ছ অফ পালচাৰ মানিয়া মানে পালচাৰৰ 20 বছৰ হ'ল সেইকাৰণে মানে পালচাৰ চিৰিজৰ যিবিলাক বাইক আছে তো গোটেইকেইটা বাইকতে মানে কেছ ডিছকাউণ্ট আগবঢ়াইছে তো আপোনালোকক মানে অলপ মানে জনাই দিলোঁ যিহেতু অলপ ডিছকাউণ্ট পাই যাব আপোনালোকে সেইকাৰণে আপোনালোকক মই ইনফৰমেশ্যনটো দি দিলোঁ আৰু ছাৰ্ভিচ কাৰ্নিভেলৰ বিষয়ে অলপ কিবা কিবি কৈ দিলে যে আপোনালোকে বেলেগ বাইক দি আপোনালোকে এক্সচেঞ্জো কৰিব পাৰে তাৰপিছত মানে বহুত কিবা কিবি আৰু তো আজিৰ ভিডিঅ' এইখিনিতে ইয়াৰ পিছত আৰু আপোনালোকৰ কাৰণে বহুত ধুনীয়া ভিডিঅ' আহি আছে মই গেৰাণ্টি সহকাৰে কৈ দিলোঁ বহুত ধুনীয়া ভিডিঅ' আহি আছে আৰু কথাটো হ'ল যে মানে পাহৰি গৈছিলোঁ কথাটো ক'বলৈ মানে পালচাৰ 220 বা RS বা NS মানে এইবিলাক বাইকৰ মানে সকলো ভিডিঅ' মানে ডেছক্ৰিপশ্যনত আছে মানে লিংকটো আছে আপোনালোকে চাই ল'ব মানে একদম A to Z দিয়া আছে এইবিলাকৰ বিষয়ে এতিয়া সোনকালে মোৰ ঘৰত যাব লাগে বাই